নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। চ' বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এটা মই নতুন ভিডিঅ' লৈ আনিছোঁ। চৰকাৰী ঘৰ কেনেদৰে চাব পাৰে আপোনালোকে, চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ 2020-21 চনৰ নতুন লিষ্ট আপোনালোকক মই দেখাব গৈ আছোঁ। আজি কেনেদৰে আপোনালোকে চাব পাৰিব নিজৰ ব্লকত আপোনাৰ নিজৰ নাম আহিছেনে নাই বা কেতিয়া আহিব, সবিশেষ জনাম এই ভিডিঅ'টোত। চ' বন্ধুসকল, যদি মোৰ চেনেলটো ভাল লাগে, ভিডিঅ'টো ভাল লাগে, এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, এতিয়া মই যিটো ৱেবছাইট লিংক যিটো মই মাৰিছোঁ, টাইপ কৰিছোঁ, সেই লিংকটো মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই দি দিম। আপোনালোকে তাৰ পৰাই এইখন চাব পাৰিব আৰু ইয়াতে কেনেদৰে ফিল আপ কৰি আপোনালোকে চাব পাৰিব। মই আপোনালোকক দেখাইছোঁ। চ' বন্ধুসকল, আপোনালোকে লিংকত গৈ তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব আৰু তাতে আপোনালোকে ইয়াতে তলতে অপশ্যন দেখিছে, চিলেকশ্যন ফিল্টাৰ্ছ বুলি দেখিছে আৰু ইয়াতে আপোনালোকে এইখিনি ভৰাব লাগিব। গতিকে আপোনালোকৰ যদি নতুন নাম অন্তৰ্ভুক্ত কৰিছে চৰকাৰী আৱাস যোজনাত, যদি ফাৰ্ষ্ট ইনষ্টলমেণ্টটো আপোনালোকে চাব বিচাৰে বা আপোনালোকৰ চৰকাৰী ঘৰ আহিছেনে নাই, তো বন্ধুসকল আপোনালোকে ইয়াতে ফাৰ্ষ্ট ইনষ্টলমেণ্ট মাৰিব, কাৰণ 20-21 চনৰটো ফাৰ্ষ্ট ইনষ্টলমেণ্টে আহিব। চ' বন্ধুসকল, ছেকেণ্ড আপোনালোকে ইয়াতে চিলেক্ট মাৰিব। চিলেক্ট মাৰাৰ ভিতৰত ইয়াতে আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা বুলি আছে আৰু আৱাস যোজনা গ্ৰামীণ বুলি আছে আৰু আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াতে অল ষ্টেটছ বুলি আছে আৰু ইয়াতে আপোনালোকে আছাম চিলেক্ট কৰিব। বন্ধুসকল, আছাম চিলেক্ট কৰাৰ পিছত আৰু এটা অপশ্যন আহিছে আৰু ইয়াতে আপোনালোকে দিব লাগিব নিজৰ ডিষ্ট্ৰিক্টখন। চ' বন্ধুসকল, মই মোৰ ডিষ্ট্ৰিক্টখন দি দিছোঁ, নগাঁও ডিষ্ট্ৰিক্ট দি দিছোঁ। ইয়াতে আৰু এটা অপশ্যন আহিব, ইয়াতে আপোনালোকে দিব লাগিব হয়তো ব্লকৰ নাম দিব লাগিব, বটদ্ৰৱা ব্লক। চ' বন্ধুসকল, বটদ্ৰৱা ব্লক দিলোঁ আৰু ইয়াতে এটা কেপচা কোড আহিছে আৰু এই কেপচা কোডটো আপোনালোকে ইয়াতে বহাব লাগিব আৰু বহাই আপোনালোকে ইয়াতে ছাবমিট কৰি দিব লাগিব। চ' বন্ধুসকল, মই ইয়াতে কেপচা কোডটো বহাই দিছোঁ, কাৰণ ইয়াত প্লাছ আছে। আপোনালোকে এইটো প্লাছ কৰি পেলাই আপোনালোকে বহাব লাগিব। চ' বন্ধুসকল, মই এতিয়া ছাবমিট কৰি দিছোঁ। ছাবমিট কৰাৰ পিছত আপোনালোকে স্ক্ৰল কৰিব, স্ক্ৰল কৰি আপুনি তললৈ চাব আৰু ইয়াতে বটদ্ৰৱাত মাত্ৰ এজনেই পাইছে আৰু ইনষ্টলমেণ্ট এটা সোমাইছে আৰু আমিনা খাতুন বুলি আছে। চ' বন্ধুসকল, আপোনালোকে এনেদৰে চাব পাৰে আপোনাৰ নাম আহিছেনে নাই। আপোনাৰ নাম চৰকাৰী ঘৰত যদি আপোনালোকৰ নাম আহে তেনেহ'লে আপোনালোকে ফাৰ্ষ্টেই ইয়াতে দেখা পাব। গতিকে বন্ধুসকল, আপোনালোকে এইটো কৰি চাব পাৰে আপোনাৰ নাম আহিছেনে নাই বা আপোনাৰ ঘৰৰ ওচৰৰ মানুহৰ নাম আহিছেনে নাই। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম।